Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ কিছু দৃশ্য। আজিৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে গ্ৰন্থমেলা। কেনেকুৱা লাগিছে কৈ দিম। ভাল লাগিছে। মই দুখন কিতাপ কিনিলোঁ এতিয়ালৈকে কোনো কিতাপ কিনা নাই। এই ওচৰৰ যে কেনে পালমি ধৰিছে। তুমি কেইখন কিনিলা? মই দুখন কিতাপ কিনিলোঁ। বহুত ভাল লাগিছে। আজি প্ৰথম মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলা। পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথম মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাৰ প্ৰথম দিন, তাৰে অলপ বিৱৰণ আপোনালোকৰ মাজত দেখুৱাব চেষ্টা কৰিম। তোমাৰ এগৰাকী ছাত্ৰী হিচাপে নিজৰ মহাবিদ্যালয়ত যেতিয়া আজি গ্ৰন্থমেলাখন অনুষ্ঠিত হৈছে, আজি তোমাৰ অনুভৱ কেনেকুৱা? অনুভৱ বহুত ভাল লাগিছে। প্ৰথম মাজুলী মহাবিদ্যালয়ত যে গ্ৰন্থমেলা হৈছে, ইয়াত আমি সকলো ধৰণৰ কিতাপ পাম বুলি আমাৰ ছাৰ বাইদেউসকলে কৈছে। গ্ৰন্থমেলালৈ আহি তোমাৰ কেনেকুৱা লাগিছে? হয়, খুবেই ভাল লাগিছে। মাজুলীত এখন এনেকুৱা এখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আমাৰ কাৰণে সুখবৰ যিহেতু, আৰু মই সকলো গ্ৰন্থপ্ৰেমী ৰাইজক মই অনুৰোধ জনাম, মাজুলীত এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আৰম্ভ হৈছে। সকলোৱে অহা গ্ৰন্থ কিনক, পঢ়ক আৰু ভালে থাকক। ধন্যবাদ। এয়া মাজুলী মহাবিদ্যালয়ৰ চৌপাশটো। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মাজুলী মহাবিদ্যালয় 4 দিনীয়াকৈ অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ এয়া 3 নম্বৰ দিনাৰ দৃশ্য।